কিমান সময় পঢ়িছে বা কিমান সময় পঢ়াটো প্ৰয়োজন সেইটো নিশ্চিতভাৱে সকলোৱে জানিব বিচাৰে হয় একচুৱেলি প্ৰথমতেতো মই মানে এইবাৰ জবৰ লগত মানে চাকৰিটো কৰি মই যিহেতু প্ৰিপাৰেশ্যনটো কৰিছিলোঁ আৰু এটা চেলেঞ্জ কি আছিল এইবাৰ চিলেবাছটো পুৰা নতুন চিলেবাছ হয় UPSCৰ দৰে হৈ গ'ল চিলেবাছটো আৰু টাইমো লিমিটেড আছিল যিহেতু মানে যোৱা ছেপ্টেম্বৰ প্ৰিলিমছটো যিহেতু হ'ল এতিয়া জুলাই আগষ্টতহে আমি গম পালোঁ যে পৰীক্ষাটো মানে ছেপ্টেম্বৰত হ'ব আৰু সেইবাৰ নিগেটিভ মাৰ্কিং ষ্টাৰ্ট হৈ গ'ল আপোনাৰ তো তাৰে কাৰণে প্ৰেক্টিছটো বহুত লাগিব আৰু মানে যিখিনি পঢ়িছোঁ সেইখিনি প্ৰেক্টিছ কৰি কিনে আমি কিমানখিনি মানে আয়ুক্ত কৰিব পাৰিছোঁ আমাৰ জ্ঞানখিনি সেইটোও মেটাৰ কৰে কাৰণ এতিয়া মানে যিমানখিনি টাফ হৈ যাব সিমানে কম্পিটিশ্যন বাঢ়ি যাব আৰু যিহেতু নাম্বাৰ অফ পোষ্ট ডিপেণ্ডিং আপন ডেট অলছ' আমি সেইটো বস্তু চাব লাগিব তো ইয়াত মানে টাইম মেনেজমেণ্টটো বহুত দৰকাৰ অকল পঢ়ি গ'লে নহ'ব আমি প্ৰেক্টিছো কৰি যাব লাগিব লগে লগে আৰু প্ৰত্যেকটো ষ্টেজতে ডিমাণ্ডটো বেলেগ বেলেগ আপোনাৰ প্ৰিলিমছত ধৰক আমি MCQ ছল্ভ কৰিব লাগিব তাৰপিছত আপোনাৰ মেইনছত বেলেগ এনচাৰ ৰাইটিংটো মেইন মানে মন্ত্ৰ আৰু ইয়াতে আৰু ইণ্টাৰভিউৰ কাৰণে অভাৰঅল পাৰ্চনেলিটি মানে যিহেতু তেওঁলোকে চায় তো সেইটো আমি পলিচ আপ কৰি কিনে মানে এনেকৈ আগবাঢ়ি কিনে গৈ হেৰি কৰিছোঁ মই এইটোৱে ক'ম প্ৰথমতেতো এটা মানুহৰ লক্ষ্য থাকিব লাগিব লক্ষ্যটো যিকোনো হ'ব পাৰে চবৰে এনেকুৱা নহয় যে আমি মানে চব ছেক্টৰৰ চব জবেই ইম্পৰ্টেণ্ট হয় কিন্তু লক্ষ্যটো ইম্পৰ্টেণ্ট তুমি কোনটো লক্ষ্যত যাই কিনে তুমি কিমানখিনি কণ্ট্ৰিবিউট কৰিব পাৰা কিন্তু আল্টিমেটলি এণ্ড গ'ল মই এইটোৱে বিচাৰোঁ যে আমি অলপ হ'লেও কিবা আমাৰ সমাজখনৰ কাৰণে কণ্ট্ৰিবিউট কৰোঁ যি ফিল্ডতে হওক ACS হওক ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক চবে মানে মই আমাৰ নিউ জেনেৰেশ্যনটোক এইটোৱে ক'ব বিচাৰিম যে নিজকে লিমিটেড নাৰাখিবা অপশ্যন সদায় অ'পেন ৰাখিবা আৰু মানে সদায় নিজকে আপডেট কৰি ৰখাটো বহুত দৰকাৰ ন' মেটাৰ ইন এনি মানে ফিল্ড মই সেইটো ক'ব বিচাৰিম আৰু যিহেতু কষ্ট কৰিলেতো ফল পাবই ন সেইটো কাৰণে সেইটো মানে মেইন মন্ত্ৰা কৰি লওঁ আৰু মানে নিজক মানে লিমিট কৰি নাৰাখে যাতে ঠিক আছে ছাফি কামাল হুছেইন মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এটা ভাল খবৰ মই দিলোঁ যে আপুনি হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আপুনি বিজ্ঞান শাখাৰ আছিলে অসমৰ ভিতৰতে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছিল আপুনি গতিকে আপোনাক এইটোৱে মই সুধিব বিচাৰিছোঁ যে যদি বিজ্ঞান শাখাত কোনোবা এজন ছাত্ৰই পঢ়ে তেতিয়াহ'লে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ যথেষ্ট প্ৰত্যাহ্বান বা কষ্ট হয় বুলি বহুতে ক'ব বিচাৰে গতিকে আপুনি এজন বিজ্ঞানৰ ছাত্ৰ আপুনি নৱম স্থান দখল কৰিছে অসমৰ ভিতৰতে হায়াৰ ছেকেণ্ডেৰীত আৰু এতিয়া আপুনি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে কি ক'ব হয় এইটো আপুনি এটা বহুত ভাল কুৱেশ্যন সুধিছে মোক মোৰ ক্লাছ 12 লৈকে ছায়েন্স আছিল মানে মই আগৰ পৰাই প্ৰিপেয়াৰ্ড আছিলোঁ যে মই চিভিল ছাৰ্ভিচত এপিয়াৰ হ'ম বুলি তো সেইকাৰণে মই ক্লাছ 12 লৈকে ছায়েন্স লৈছিলোঁ যিহেতু মানে মই UPSCক ফ'ল' কৰি আছিলোঁ তাত UPSCত আপোনাৰ CSAT পেপাৰ আছে তেতিয়া মানে আমাৰ APSCত নাছিল ডাইৰেক্টলি CSAT পেপাৰটো খালি UPSCতে আছিল তো তাত মানে মেথছো জানিব লাগে তো আৰু ছায়েন্সৰো মানে কিছুমান বেছিক বহুত কুৱেশ্যন আহে তো মোৰ এনেকুৱা আছিল মানে মেণ্টেলিটিটো যে মই ক্লাছ 12 লৈকে ছায়েন্স কৰিম তাৰপিছত মই আৰ্টছৰ যিকোনো এটা ছাবজেক্ট ল'ম মই সেইটো ডিচাইড কৰিছিলোঁ পল ছায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ তো কাৰণ মোৰ দেউতা নিজেই পল ছায়েন্সৰ টিচাৰ আছিল তো মই দেউতাৰ পৰাও ইনফ্লুৱেঞ্চ হৈছিলোঁ তো সেইকাৰণে মই পল ছায়েন্সে লৈ ল'লোঁ আৰু এইটোও মানে হয় যে ডিফিকাল্ট হয় কিন্তু এনেকুৱা নহয় যে আনএচিভেবল ছায়েন্স ষ্ট্ৰীমৰ কাৰণে কাৰণ এইবাৰ যদি দেখা পাওঁ ছায়েন্স ষ্ট্ৰীমৰ পৰা বহুত মানে ক্লিয়াৰ কৰিছে APSCৰ মানে কিমান সময় পঢ়িছিল আপুনি মোৰ তেনেকুৱা ফিক্স টাইম নাছিল মোৰ মানে আপোনাৰ প্ৰায়ৰিটিটো আছিল যে চিলেবাছটো কমপ্লিট কৰা এক্সামৰ আগত তো সেইটো হিচাপত মই কেতিয়াবা 10 আৱাৰ্ছ কেতিয়াবা 12 কেতিয়াবা 14 কেতিয়াবা 8 আৱাৰ্ছো হৈছে কেতিয়াবা 6 আৱাৰ্ছ ব্ৰেকো লৈছোঁ মাজে সময়ে তো তেনেকুৱা ডাইৰেক্ট ফিক্সড কোনো টাইম টেবল নাছিল বহুতে কয় যে একেবাৰতে পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহজ নহয় APSC আপুনি প্ৰথমবাৰতে উত্তীৰ্ণ হৈছে হয় হয় আপুনি কি ক'ব তেওঁলোকক মই এইটোৱে ক'ম যে যদি আপোনালোকে মানে এইমটো সদায় আগত ৰাখে সন্মুখত ৰাখে আৰু সেইটো কেনেকৈ এচিভ কৰিব পাৰে সেইটো যদি আপোনালোকে মাইণ্ডত ফিক্স কৰি লয় তেতিয়ালৈকে এইটো আপোনালোকে ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিব পাৰিব এক্সাম মই পাৰিছোঁ যদি আৰু বহুতেও মানে বহুত ভাল ৰেংকো পাইছে ফাৰ্ষ্ট এটেম্পটত ঠিক আছে মই সীমান্ত বৈশ্য আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ অইলৰ চাকৰি কৰি আছিলে খুব ভাল অইলৰ চাকৰি সাধাৰণতে নামী দামী চাকৰি বুলি মানুহে কয় অইলৰ চাকৰি কৰি থকাৰ পাছতো আপুনি আকৌ অসম লোকসেৱা আয়োগৰ পৰীক্ষা দিয়াৰ কথাটো কিয় ভাবি মই যেনেকৈ আগতে ক'লোঁ চিভিল ছ'চাইটিৰ কাৰণে কাম কৰা নিজৰ মটিভেশ্যন আছিলে নিজৰে গ'ল আছিলে টাৰ্গেট আছিলে সেই কামটো মই ধৰি লওক অইলৰ ছেক্টৰেৰে ভালেখিনি স্ক'প পাইছিলোঁ সমাজত কণ্ট্ৰিবিউট কৰিবলৈ কিন্তু ডিৰেক্ট 1-to-1 ইণ্টাৰেকশ্যন যদি কওঁ মই চিভিল ছাৰ্ভেণ্ট হিচাপে সেইটো বেছি স্ক'প পোৱা যায় আপুনি কিমান সময় পঢ়িছিলে নিজে মোৰ তেনেকুৱা সঠিক টাইম নাছিলে মই জব মানে এনেকুৱাটো বাধ্যতামূলক নহয় বা এনেকুৱাটো নহয় চাগে যে 8 ঘণ্টা 12 ঘণ্টা 10 ঘণ্টা পঢ়িব লাগিব নাই সেইটো ডিপেণ্ড কৰে যে আপুনি কিমান আয়ত্ব কৰিব পাৰিছে এতিয়া কিছুমানে ধৰি লওক 10 ঘণ্টা পঢ়ি
যিখিনি বস্তু আয়ত্ব কৰিব পাৰে কোনোবাই হয়তো 5 ঘণ্টা কৰিব পাৰে এইটো কাৰো এবিলিটি বা ডিসেবিলিটি বুলি নকওঁ সবৰে নিজৰ এটা ষ্টাইল অফ মানে হাৰ্ড ৱৰ্ক নহয় স্মাৰ্ট ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক আছে আপোনাৰ এতিয়া বহুতখিনি ৰিসোৰ্স ফলো কৰে যে এইটো পঢ়িব লাগিব সেইটো পঢ়িব নেটত চাব ইফালে ভিডিঅ' চাব ইফালে চাব মোৰ মতে ৰিসোৰ্সখিনি লিমিটেড ৰাখি পেলাই কোৰ্সটো কমপ্লিট কৰা হেতু বেছি গুৰুত্ব দিব লাগে 10 ঘণ্টা পৰা 8 ঘণ্টা পঢ়াটো মেন্ডেটৰি নহয় কিমান কোৱালিটি টাইম আপুনি দিছে হেতু মেন্ডেটৰি জয়কলটা মই আপোনাক সুধিব বিচাৰিছো কি সাবজেক্ট ললে খুব সুবিধা হয় যেনেকৈ সাবজেক্ট বাছনিৰ ক্ষেত্ৰত বা বিষয় বাছনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি আপুনি উল্লেখ কৰিছিল কি সাবজেক্ট কিনি ললে ভাল বুলি ভাবে এনেটো নতুন সিলেবাসৰ আপোনাৰ প্ৰায় জিএস আমাৰ 6খন সাবজেক্ট হৈ গ'ল এতিয়া তো অপশনালসৰ আপোনাৰ মানে ওয়াইড ভেৰাইটি আছে সায়েন্স আছে তাৰপিছত আৰ্টছ আছে কমাৰ্চ আছে কিন্তু একচুয়ালি যেতিয়া আমি সাবজেক্ট এটা বাছনি কৰোঁ সেইটো আমাৰ মেইনলি হ'ব ইন্টাৰেষ্টৰ ওপৰত মানে এনেকুৱা নহয় যে গ্ৰেজুৱেচন এইটো সাবজেক্ট কৰিছো তো এইটোৱে কৰিব লাগিব বেলেগ সাবজেক্টটো আমি কমফৰ্টেবল হ'ব লাগিব আৰু মানে আমি ইখিনি চাব লাগিব যে সাবজেক্টটো লৈ কিনে আমি কিমান সময় ভালকে মানে পঢ়ি কিনে সেই সাবজেক্টটো ইন্টাৰেষ্ট দি কাৰণে কাৰণ এতিয়া কোৱেশ্চন পেপাৰ বহুত ডাইনামিক আহে এতিয়া থিওৰিটিক্যাল বেস নাই মানে টিপিক্যালি আপনি বুকখন পঢ়ি কিনে মানে কিতাপখন পঢ়ি কিনে যদি ভালকে বুজি নাপায় তেতিয়াহলে এনসাৰটো কোনো পধ্যে মানে ডেলিভাৰ কৰিব নোৱাৰিব কাৰণ এবাৰ যে পলিটিক্যাল সায়েন্সটো খুব ভাল সেইটো ল'ব পাৰিলে খুব ভাল বুলি বহুতে কোৱা হয় সেইটো কি বুলি ভাবে নহয় সাবজেক্ট গোটেইবোৰে ভাল আপোনাৰ আটাইবোৰে ভাল হয় সাবজেক্ট কোনো সাবজেক্ট আপোনাৰ ভাল বেয়া বুলি কথা নাই কিন্তু কথাটো হৈছে আপুনি কিমানখিনি ডেলিভাৰ কৰিব পাৰিছে কাৰণ মোৰ নিজৰ সোশিয়োলজি আছিল এতিয়া সোশিয়োলজি এবাৰ পেপাৰটো ইমান ডাইনামিক আহিছে আগতে মানে এনেকুৱা আহিছিল এটা মানে ধৰক সোশ্যাল সায়েন্টিষ্টৰ এটা থিওৰি সুধি দিছিল লাষ্ট বাৰ যেতিয়া মই দিছিলোঁ কিন্তু এইবাৰ গোটেইখিনি এপ্লাইড টাইপৰ আহিছে যে তুমি এইটো মানে সায়েন্টিষ্টৰ কথা পঢ়িছা তো তেওঁ মানে বাস্তৱ জীৱনত আমাৰ সোসাইটিৰ কাৰণে কি ক'ব বিচাৰিছে আৰু কন্টেম্পৰাৰী টাইমত হেতু কেনেকৈ ৰিলেটেবল হয় বিং আ সিভিল সাৰ্ভেন্ট মানে তো সেই গোটেইখিনি বস্তু মানে যেতিয়া আমি কোৰিলেট কৰিব যাওঁ তেতিয়া সাবজেক্টটো বহুত ভাল নলেজ এটা হ'ব লাগিব আৰু মানে গোটেইখিনি সাবজেক্টৰ আমাৰ মানে গোটেই মানে হেৰিৰ লগত এডমিনিষ্ট্ৰেশ্যনৰ লগত অলপ হ'লেও তো ৰিলেটেড আছে ন বস্তুখিনি তো সেইটো কাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ যোনটো সাবজেক্টৰ লওক সেইটো মানে ধুনীয়াকৈ ইণ্টাৰেষ্ট লৈ কিনে ভালকৈ পঢ়ি কিনে আয়ত্ত কৰি কিনে যাতে কুৱেশ্যন পেপাৰখন চালে মানে ধুনীয়াকৈ ডেলিভাৰ কৰি ভালকৈ সিহঁতে উত্তীৰ্ণ হ'ব পাৰে মই সাপসি কামাল হাসান আপোনাক সুধিব বিচাৰিছোঁ ভাইভা যিটো কথা কোৱা হয় ভাইভাত কেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে বা আপোনাক কেনে ধৰণৰ প্ৰশ্ন সুধিছিল সেইটো খুবেই ইন্টাৰেষ্টিং মোক বহুত ইন্টাৰেষ্টিং কোৱেশ্চন সুধিছে ফাৰ্ষ্টত মোৰ পৰিচয় দিব গ'লে যেনেকুৱা মই ক'ৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ মোৰ কলেজৰ বিষয়ে সুধিলে মই দয়াল সিং কলেজ দিল্লী ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলোঁ তো কলেজৰ ফাউণ্ডাৰজনৰ বিষয়ে সুধিলে তাৰপিছত মোক এনেই ছাৰ পেনেলজনৰ ছাৰৰ নাম গম নাপাওঁ ছাৰ এজন আছিলে তো ছাৰে মোক সুধিলে যদি আপোনাক মানে ভাৰতৰ নেবাৰিং কাণ্ট্ৰি এটাত যাব দিয়া হয় আপুনি কোনটো কাণ্ট্ৰিত যাব তো আৰু কিয় যাব তেনেকুৱা কুৱেশ্যন সুধিছিলে তাৰপিছত মোৰ হবিৰ ওপৰত কুৱেশ্যন সুধিছিলে সেইটো আপুনি কি উত্তৰ দিলে ক'ত যাব বুলি যে সুধিছিল যিহেতু নেবাৰিং কাণ্ট্ৰিজ সুধিছিলে আৰু আমাৰ অসমৰ মানে নিৰ্বাচ মই সেইটো এংগেলত চাইছিলোঁ আপোনাৰ বাংলাদেশ আছিল ভূটান আছিল তো আৰু তেতিয়া মই উত্তৰ দিছিলোঁ মই বাংলাদেশত যাব বিচাৰোঁ তেতিয়া সুধিলে যে কিয় মই ক'লোঁ যে যিহেতু বাংলাদেশ মানে আপোনাৰ লাষ্ট ডিকেডত ওৱান অফ দ্য লিষ্ট ডেভেলপড কাণ্ট্ৰিজ আছিল আৰু সিহঁতৰ যিটো গ্ৰ'থ ষ্টৰী ৰিচেণ্ট আপোনাৰ ডিকেডত তো ডেট ৱাজ ভেৰি ইনস্পায়াৰিং তো মই সিহঁতৰ ডেভেলপমেণ্ট প্ৰচেছৰ বিষয়ে জানিব বিচাৰোঁ তো মই সেইটো এনচাৰ দিছিলোঁ তাৰপিছত মোক হবিছত সুধিলে যে আপুনি এনে সাউথ আমেৰিকাৰ কোনটো কাণ্ট্ৰিত যাব বিচাৰে আৰু কিয় যাব বিচাৰে আৰু মোক ভাৰতৰ যিটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সুধিছে তেতিয়া মানে যিটো পাঞ্জাবী ছিংগাৰ সিদ্ধু মুছেৱালা তেওঁৰ মাৰ্ডাৰ হৈছিল তো গেং কি হয় কাক গেং বুলি কোৱা হয় বা অৰ্গেনাইজড ক্ৰাইম কাক বুলি কোৱা হয় সেইবোৰৰ ওপৰত কুৱেশ্যন সুধিছিলে তাৰপিছত মোৰ অপশ্যনেলৰ ওপৰত কুৱেশ্যন সুধিছিলে যেনেকুৱা কোৱাড্ৰিলেটাৰেল গ্ৰুপ কাক বুলি কোৱা হয় আৰু ইয়াৰ ৰিচেণ্ট ইনিচিয়েটিভছবোৰ কি আছিলে ইয়াৰ উপৰিও আৰু মোক সুধিছে আমাৰ ইণ্ডিয়াৰ ইলেকশ্যন প্ৰচেছৰ ওপৰত যেনেকুৱা সুধিছে আমাৰ EVMবোৰ টেম্পাৰিং কৰিব পৰা যায় নে নাযায় তেনেকুৱা প্ৰশ্ন সুধিছে মোক তো বহুত মানে ভাল আছিল অভিজ্ঞতাটো এক্সপিৰিয়েঞ্চটো ফ্ৰেণ্ডলি আছিল বহুত ঠিক আছে মই সীমান্ত বস্তু আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সাধাৰণ জ্ঞানৰ যিটো প্ৰশ্ন আহে গতিকে নতুন প্ৰজন্মৰ যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে কি কিতাপ পঢ়াটো খুবেই জৰুৰী বা কি খুবেই প্ৰয়োজন বুলি ভাবে হয় কিতাপ এনে চাব গ'লে আমাৰ ৰেকমেণ্ডেড যোনটো এতিয়া আমাৰ যোনটো চিলেবাছ আছে APSC যোনটো নতুনকৈ ষ্ট্ৰাকচাৰিংখিনি কৰিলে
NCERT পঢ়িবৰ কাৰণে মানুহে কয় যে জেনেৰেল ষ্টাডিজৰ কাৰণে আপুনি NCERTs ফ'ল' কৰক ক্লাছ 6ৰ পৰা 12 লৈকে মোৰ মতে সেইটো মেণ্ডেটৰী NCERT যিখিনি কিতাপ আছে গোটেইখিনি কয় মোৰ মতে সেইটো মেণ্ডেটৰী নহয় বিকজ মইতো আজিলৈ নপঢ়িলোঁ বাট ভালকৈ বস্তুখিনি যিখিনি আহিলে মই কেটচ কৰিব পাৰিলোঁ সেইখিনি ধৰক যদি NCERT নপঢ়ে তেতিয়াহ'লে কিবা কিতাপ সমল হিচাপে লোৱাৰ প্ৰয়োজন থাকে হয় মানে হিষ্ট্ৰীত এতিয়া যেনেকৈ এনচিয়েণ্টৰ ক'ব গ'লে RS শৰ্মা ৰেফাৰেঞ্চ বুকছবোৰ যোনবোৰ আহে RS শৰ্মা আহে আমাৰ এনচিয়েণ্টৰ ক'ব মডাৰ্ণত আমাৰ স্পেক্ট্ৰাম মডাৰ্ণ হিষ্ট্ৰী স্পেক্ট্ৰামৰ বুক এখন আহে পলিটি লক্ষ্মীকান্তটো এভৰি চিভিল ছাৰ্ভেণ্ট এক্সপিৰিয়েণ্টে জানে লক্ষ্মীকান্তটো চবৰে গুৰু তাৰপিছত আপোনাৰ এতিয়া আৰ্ট এণ্ড কালচাৰৰো ভালেখিনি বুকছ আছে আমাৰ হিষ্ট্ৰী ৰিলেটেড ইকনমিকটো মই ক্লাছ নোটছে ফ'ল' কৰিছিলোঁ মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি চাইছিল কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই মান্থলি মেগাজিন চাইছিলোঁ জেনেৰেল ষ্টাডিজখিনি মই ভিজন IASৰ মান্থলি মেগাজিনবোৰ ফ'ল' কৰিছিলোঁ তেওঁলোকৰ মান্থলি এডিশ্যনবোৰ আহে এভৰি মান্থৰ ছামাৰাইজড হিচাপে মই নিউজ পেপাৰ পঢ়িবলৈ সিমান এটা টাইম মেনেজ কৰিব নোৱাৰিলোঁ যোনদিনাখন নোৱাৰোঁ তেনেকৈ ডেইলি আপডেটছবোৰ চাই থাকোঁ মই জুৰি কৰিলে আপোনালোকে এইটো কথাই সুধিব বিচাৰিছোঁ কি কিতাপ পঢ়াৰ খুবেই প্ৰয়োজন আৰু কেনেধৰণে পঢ়াৰ প্ৰয়োজন ফাৰ্ষ্ট অফ অল যেনেকৈ শ্ৰীমন্তে ক'লে বেছিক বুকছটো কিছুমান থাকে আমাৰ মানে প্ৰথমতে আমি চিলেবাছখন মই আগতেও কৈছোঁ চিলেবাছখন চাই ল'ব লাগিব তাৰপিছত সেইটো হিচাপত ধৰক যিখিনি বেছিক বুকছ আছে আমি ধৰক এবাৰ হ'লেও যদি সেইখিনি কভাৰ কৰোঁ মেণ্ডেটৰী নহয় কিছুমানৰ যে এইটো পাৰ্টিকুলাৰ চ'ৰ্চে ফ'ল' কৰিব লাগিব যোন যেনেকৈ কমফৰ্টেবল হয় খালি চিলেবাছখন মানে কভাৰ হ'ব লাগে আৰু প্লাছ মানে যাতে আমি এনচাৰ ৰাইটিং বা প্ৰিলিমছত যিখিনি থাকে আমি সেইখিনি মানে ভালকৈ যাতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ লগত মানে কোঅৰ্ডিনেট কৰি কিনে বস্তুখিনি তেতিয়া আমি প্ৰিপেৰেশ্যন লেভেলটো আমি টেষ্ট কৰিব পাৰোঁ তাৰ কাৰণে মক টেষ্টবোৰ ল'ব পাৰে মানে এক্সপিৰিয়েঞ্চবিলাকে সেইখিনি বহুত হেল্পফুল হয় আৰু টেষ্ট চিৰিজ লোৱাটো মানে কি দৰকাৰ হয় যেতিয়া আমি এক্সাম হলত যাওঁ যাতে কুৱেশ্যন পেপাৰখন প্ৰথম দেখি আমি পেনিক নহওঁ এটলিষ্ট সেইটো প্ৰেক্টিচটো থাকিলে মানে এইটো এনেকৈ আৰু মানে কুল এণ্ড কাম মানে এটা যাতে আমি মানে নিজক ৰাখোঁ আৰু এনভাইৰমেণ্টটোত আৰু মানে কি এবাৰ কুৱেশ্যন পেপাৰখন চাই কিনে ধৰক অলপমান পেঞ্চিলত লিখি কিনে এইটো কুৱেশ্যন এনেকুৱা তেনেকুৱা অকণমান ধৰক যদি অকণমান ভাবি চিন্তি কুৱেশ্যনটো এটেম্প কৰোঁ তেতিয়া অলপ বেছি ভাল হয় বুলি ভাবোঁ আৰু কথাটো মানে পুতুককৈ কুৱেশ্যন পেপাৰখন দিয়াৰ লগে লগে এইটো কুৱেশ্যন এনেকুৱা সেনেকুৱা মানে অকণমান 2 মিনিট বা 1 ছেকেণ্ড বা 2 ছেকেণ্ড এনেকৈ অলপ ভাবি ল'লে মানে বস্তুবোৰ ভাল হয় আৰু মই ছাফি কামাল হাছান আপোনাক সুধিব বিচাৰিছোঁ যিসকলে এইবাৰ উত্তীৰ্ণ হোৱা নাই যিসকল পৰীক্ষাত বহিছিলে তেওঁলোকে মানে উত্তীৰ্ণ হ'ব নোৱাৰিলে অনুতীৰ্ণ হ'ল তেওঁলোক বহুত হতাশ হৈ পৰা পৰিলক্ষিত হৈছে বহু হতাশ হৈছে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব হয় বহুতো এনেকুৱা প্ৰাৰ্থী আছে যিহঁতে মানে বহুত মানে টাইম দিছে এইটো এক্সামৰ কাৰণে বহুত ভালকৈ প্ৰিপাৰেশ্যন কৰিছিল মোৰো বহুত ফ্ৰেণ্ড আছে তেনেকুৱা নিজৰ চিনাকি মই তেওঁলোকলৈ এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে নিৰাশ নহ'ব আপোনালোকে বহুত হাৰ্ড ৱৰ্ক কৰিছে সেইকাৰণে আপোনালোকে ইণ্টাৰভিউ ষ্টেজলৈকে আহিব পাৰিছিল আৰু আপোনালোকে নিশ্চয় অহাবাৰ আৰু বহুত ভাল ফলাফল দেখুৱাব পাৰিব আপোনালোকে কাৰণ যিহেতু আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ হ'ল আপোনালোকে গম পাব যে ক'ত মানে মিষ্টেক হৈছিল আপোনালোকৰ তো সেইটো আপোনালোকে যেতিয়া গম পাই যাব তো অবভিয়াছলি আপোনালোকৰ বেষ্ট যিটো পাৰফৰ্মেঞ্চ সেইটো দিব পাৰিব নেক্সট এক্সামত মই সিদ্ধান্ত কৈছোঁ আপোনাক হ'লে ভাইভা বুলি ক'লে বহুতে ভয় খায় যে ভাইভা আপুনি যেতিয়া ভাইভালৈ গৈছিল আপোনাৰ ভয় লাগিছিলে নেকি মোৰ ইনিচিয়েলিটো ভয় লাগিছিলে কেনেকুৱা প্ৰশ্ন সোধে মনত আহিছিল কেনেকুৱা প্ৰশ্ন সোধে কি সোধে সেইটো মই মনতে ভাবি আছিলোঁ যে এইটো সুধিলে ভাল সেইটো সুধিলে ভাল বেছি টেকনিকেল নলেজ সুধিলে আকৌ মোৰ ইঞ্জিনিয়াৰিঙৰ টাচটো হেৰাই পেলাইছোঁ মই তাৰপিছত ভালে গৈছে ইণ্টাৰভিউটো মই ইনিচিয়েলিটো ইণ্ট্ৰডাকশ্যনৰ কথা সুধিলে নিজৰ বিষয়ে ক'ব দিলে নিজৰ কলেজৰ বিষয়ে ক'ব দিলে নিজৰ জবৰ বিষয়েও ক'ব দিলে অপশ্যনেল কি ল'লোঁ ক'ত কেনেকৈ কেৰিয়াৰ পাৰ্চু কৰা বেলেগ অপশ্যন কি ভাবিছিলোঁ মই লাইফত সেইটো সুধিলে পুলিচ ছাৰ্ভিচ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কিয় দিছোঁ সেইটো সুধিছে গতিকে মোৰ মানে সেইখিনি কুৱেশ্যন প্ৰশ্ন সুধিছে আৰু সুধিছিলে যেনেকৈ আপোনাৰ এতিয়া স্পেচিফিকলি যদি ক'ব যাওঁ পুলিচ ছাৰ্ভিচ কিয় জইন কৰিব বিচাৰিছোঁ সেইটো সুধিলে পুলিচ ছাৰ্ভিচৰ এতিয়া ৰিচেণ্টলি যোনবোৰ আপোনাৰ নিউজ ওলাই আছে এনকাউণ্টাৰ হওক বা ড্ৰাগছৰ এগেইনষ্টত যোনখিনি প্ৰচেষ্টা চলাইছে আমাৰ পুলিচ ডিপাৰ্টমেণ্টে আছাম পুলিচে সেইটো বিষয়ে কি ক'ব বিচাৰোঁ জাষ্টিফাইড হয়নে নহয় তো নানা ধৰণৰ তেনেকুৱা কুৱেশ্যন সুধিছিলে খুবেই এক্সাইটিং আছিলে ভাল লাগিছিলে ইণ্টাৰভিউটো দি মোৰ লাইফৰ মানে ক'ব গ'লে চবতকৈ ভাল ইণ্টাৰভিউ বুলি মই ক'ব পাৰোঁ সেইটো মানসিকভাৱে কেনেকৈ প্ৰস্তুত কৰিব ইণ্টাৰভিউৰ কাৰণে নতুনখিনি মানসিকভাৱে ইণ্টাৰভিউটো ক'ব গ'লে এতিয়া মানুহে যিমান কনফিডেণ্টলি যাব পাৰে সিমানে ভাল বিকজ আপুনি ভয় খালে উল্টা আপোনাৰ লোকচান হৈ আছে চ' আপুনি
যিমান পাৰে কনফিডেণ্টলি যাব বিকজ 1-to-1 ইণ্টাৰেকশ্যন হয় ঘৰত যেনেকৈ মা দেউতাৰ লগত কথা পাতে বন্ধু বান্ধৱীৰ লগত কথা পাতে তেওঁলোকে জানিব বিচাৰিছে আপোনাৰ পৰা আপোনাৰ মন্তব্য জানিব বিচাৰিছে কিবা হয়তো নাজানিব পাৰোঁ কিবা প্ৰশ্ন সুধিলে হয়তো মই নাজানিব ময়ো নোৱাৰিছিলোঁ কিবা দুই এটা প্ৰশ্ন সুধিছিলে যোনখিনি মই নোৱাৰিলোঁ আপুনি নোৱাৰাৰ পিছত আপুনি কেনেকৈ নিজকে প্ৰস্তুত কৰিছে নিজকে কেনেকৈ মানে কনফিডেন্স লেভেলটো কেনেকুৱা হৈ আছে আপোনাৰ কনফিডেন্সটো খুবেই মেটাৰ কৰে সেইটো হিচাপত মই জুই কৰিলে আপোনাক এখন এটা ডাঙৰ প্ৰশ্ন যে কোচিং বাধ্যতামূলক বহুতে কয় যে নাই কোচিং নহ'লে আমি নোৱাৰোঁ কোচিং কৰা নাই কাৰণে মই পৰা নাই কোচিং ল'বই লাগিব আৰু বহু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে কোচিঙত ইমান আজিকালি দাম ইমানেই ফিজ দিবলগীয়া হয় বহুতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী নোৱাৰে কোচিং ল'ব আৰু ভাবি লয় যে কোচিং নহ'লে মই উত্তীৰ্ণ হ'ব নোৱাৰে আপুনি কি ভাবে এতিয়া মইতো এইবাৰ বাৰু সেলফ ষ্টাডি কৰি কিনে দিছোঁ পৰীক্ষাটো আৰু মেণ্ডেটৰী মানে সেইটো নিজৰ নিজৰ সুবিধাৰ কথা আৰু যদি কোনোবাই পাৰিছে কৰক বা কোনোবাই নোৱাৰে যে কিন্তু এইটো মেণ্ডেটৰী নহয় যে নোলোৱাৰ কাৰণে মই পাৰা নাই এক্সামটো সেইটো মানে আমি ক'ব নোৱাৰোঁ যে কোচিং নোলোৱাৰ কাৰণে ল'ব পৰা নাই সেইটো ডিপেণ্ড কৰিব আপুনি কিমান মানে একদম আৰু কোচিং লোৱাটো বাধ্যতামূলক তেনেকুৱা নাই তেনেকুৱা একো নহয় কাৰণ মই নিজে এবাৰ সেলফ ষ্টাডি কৰি কিনে দিছোঁ সেনেকুৱা একো নহয় এইটো এটা মিথ হয় যে কোচিং নল'লে মই ক্লিয়াৰে কৰিব নোৱাৰিম সেইটো ডিপেণ্ড কৰিব আপুনি কিমান ক্লিয়াৰ হয় কিমান ফ'কাছ হয় কিমান ডিটাৰমাইণ্ড হয় নিজৰ গ'লটো পাবলৈ মানে আৰু যদি ডিটাৰমাইণ্ড হয় আপুনি যিকোনো বাই হুকৰ গ্ৰুপ মানে আপুনি মানে এক্সামটো ওলাম বুলি পঢ়িম বুলি মানে থাকিবই আৰু আজিকালিতো অনলাইন ৰিচোৰ্চেছো এতিয়া বহুত হৈ গ'ল এতিয়াতো বহুত সুবিধা হ'ল কাৰণ APSC চিলেবাছ UPSCৰ লগত ছেইম হৈ গ'ল এতিয়া অনলাইন আমাৰ বহুত ৰিচোৰ্চেছ পাই গৈছে কিন্তু সেইখিনি আমি এতিয়া ভালকৈ চুমু কৰি কেনে গোটেইখিনি আমি ধৰক পঢ়াটো পচিবলো নহয় বুলি মানে এণ্ডলেছ নাম্বাৰ অফ পৰ্টেলছ আছে কিবা আছে সেইখিনি আমি ছেগ্ৰিগেট কৰি ভালকৈ যদি অপটিমাম ইউজ কৰোঁ তেতিয়াহ'লে এইটো মেনেজেবল হয় মানে